হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে মই ডাইচৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনবোৰ কৰাৰ আগত প্ৰথমে আমি অকণমান ডাইচৰ যিটো কনচেপ্ট সেইটো প্ৰথমে বুজি লওঁ। ডাইচ মেইনলি কেইটা টাইপছৰ? দুটা, এটা কি ষ্টেণ্ডাৰ্ড ডাইচ আৰু এটা নন ষ্টেণ্ডাৰ্ড ডাইচ। নন ষ্টেণ্ডাৰ্ড ডাইচটোকে আমি জেনেৰেল ডাইচ বা নৰ্মেল ডাইচ বুলিও কওঁ। এতিয়া চোৱা, ষ্টেণ্ডাৰ্ড ডাইচ মানে একচুৱেলি হয় কি? ষ্টেণ্ডাৰ্ড ডাইচৰ সদায় অপজিট ফেচৰ যিটো নাম্বাৰ দুটা সেইটো প্লাছ কৰিলে কি আহিব? 7 আহিব। বুজি পাইছে? মানে অপজিট ফেচৰ নাম্বাৰ দুটা প্লাছ কৰিলে সদায় 7 আহিবই লাগিব, তেতিয়া তাক আমি ষ্টেণ্ডাৰ্ড ডাইচ বুলি কওঁ। এতিয়া ইয়াত 1 আছে, হয়নে নহয়? 1ৰ যিটো অপজিট নাম্বাৰটো সেইটো কি হ'ব? 6 হ'ব, কাৰণ 6 আৰু 1 কিমান যোগ কৰিলে 7 আহে, হয়নে? ত' 1ৰ অপজিট কিমান? 6। ঠিক তেনেকৈ 5ৰটো কিমান হ'ব? 2 হ'ব, 5 2 কি 7। 4 কিমান হ'ব? 3 হ'ব, হয়নে নহয়? 4 আৰু 3 যোগ কৰিলে 7 আহিব। বুজি পাইছে? মানে ষ্টেণ্ডাৰ্ড ডাইচত আমি কি ডাইৰেক্টলি এনচাৰটো চিয়ৰিটিকে ক'ব পাৰোঁ যে 1ৰ অপজিট কি বুলি ক'লে আমি ডাইৰেক্ট ক'ব পাৰিম 6 বুলি। মানে 100%লি আমি ইয়াত কি এনচাৰটো দিব পাৰোঁ। এতিয়া চোৱা, নন ষ্টেণ্ডাৰ্ড ডাইচটো, নন ষ্টেণ্ডাৰ্ড ডাইচত কি হয়? ইয়াত অপজিট ফেচৰ যিটো নাম্বাৰ দুটা সেইটো প্লাছ কৰিলে 7 নাহে, মানে ইয়াৰ ওলোটাটো। বুজি পাইছে? ইয়াত কিন্তু যিটো সন্মুখত দেখা পাই আছোঁ, হয়নে নহয়? 4 3 2 আছে নাই? 4 আৰু 3 যোগ কৰিলে আমি কিমান পাইছোঁ? ইয়াত চোৱা, 4 আৰু 3 যোগ কৰিলে কিমান আহে? 7 আহে। চ' মানে ইয়াত আমি যদি দেখা পাই থাকোঁ, হয়নে নহয়? যিটো নাম্বাৰ আমি দেখা পাওঁ সেই নাম্বাৰটোৰ ভিতৰৰ যিকোনো দুটা নাম্বাৰ প্লাছ কৰিলে কি 7 আহিব লাগিব, তেতিয়া তাক আমি নন ষ্টেণ্ডাৰ্ড ডাইচ বুলি কওঁ। বুজি পাইছে? কিন্তু ইয়াত তেনেকুৱা নাছিলে। চোৱা, ইয়াত অকল অপজিটটো প্লাছ কৰিলে 7 আহে। যিটো আমি দেখা পাই আছোঁ, যেনেকৈ 4 আৰু 5 আছে, এই দুটা প্লাছ কৰিলে কিমান? 9 আহিব। 1 আৰু 5 কিমান? 6 আহিব। 4 আৰু 1 কিমান? 5। চ' ইয়াত 7 নাহে, কিন্তু ইয়াত কি হয়? এনেকৈ প্লাছ কৰিলে 7 আহে। বুজি পাইছে? এতিয়া চোৱা, ষ্টেণ্ডাৰ্ড ডাইচত আমি কি অপজিটটো সুধিলে ডাইৰেক্টলি ক'ব পাৰোঁ ফিক্সকৈ, 5ৰ 2 6ৰ 1 বা 3ৰ 4 4ৰ 3 এনেকৈ ক'ব পাৰোঁ নোৱাৰোঁ? কিন্তু আমি ইয়াত ডাইৰেক্টলি ক'ব নোৱাৰোঁ। নন ষ্টেণ্ডাৰ্ড ডাইচত কি হয়? ডিপেণ্ডছ মানে অপশ্যনৰ ওপৰত কৰে। বুজি পাইছে? 4ৰ অপজিট কি হ'ব যদি সোধে? কি হ'ব পাৰে? চোৱা, 4 যদি অপজিটটো সোধে আমাক, ইয়াত চোৱা, অপজিট নাম্বাৰ কেতিয়াবা একেলগে দেখা পায় জানো? কেতিয়াও নাপায়, হয়নে নহয়? 4ৰ অপজিটটো কি হ'ব? 4ৰ তলত থাকিব। 4টো ওপৰত থাকিলে তাৰ অপজিট তলতহে থাকিব, হয়নে নহয়? দেখা পোৱা নম্বৰবোৰ কেতিয়াও কি ইটো সিটোৰ কি অপজিট হ'ব নোৱাৰে। চ' 4ৰ অপজিট কি হ'ব পাৰে? মানে পচিবিলিটি কি আছে? 4টো 2 হ'ব নোৱাৰে, 4ৰ অপজিট 3ও হ'ব নোৱাৰে। চ' থাকিলে কি টোটেল 6টা নম্বৰ থাকে, হয়নে নহয়? তাৰে ভিতৰত 2 আৰু 3টো 4ৰ অপজিট নহ'লে কি হ'ব পাৰে? 1 হ'ব পাৰে, আৰু কি হ'ব পাৰে? 5 হ'ব পাৰে, আৰু কি 6 হ'ব পাৰে। বুজি পাইছে? চ' 4ৰ অপজিট চোৱা 3টা হ'ব পাৰে, 1ও হ'ব পাৰে, 5ও হ'ব পাৰে, 6ও হ'ব পাৰে। চ' ডিপেণ্ড কৰিব অপশ্যনৰ ওপৰত। সেইকাৰণে আমি ইয়াত চিয়ৰিটি দিব নোৱাৰোঁ যে এনচাৰ 1 হ'ব, 5 হ'ব, 6 হ'ব। বুজি পাইছে? চ' ইয়াত আমি কনফাৰ্মলি এনচাৰ দিব নোৱাৰোঁ মানে নন ষ্টেণ্ডাৰ্ড ডাইচত। ঠিক তেনেকৈ যদি 2ৰ অপজিটটো সুধোঁ, কি হ'ব? 2ৰ যদি সুধোঁ, চোৱা, 2ৰ অপজিট 3 আৰু 4টো হ'বই নোৱাৰে কেতিয়াও, হয়নে নহয়? চ' থাকিল কি 1 হ'ব পাৰে, আৰু কি হ'ব পাৰে? 5 হ'ব পাৰে, আৰু কি 6 হ'ব পাৰে। বুজি পাইছে? মানে ইয়াত আমি 100% এনচাৰটো দিব নোৱাৰোঁ। চ' আমি ষ্টেণ্ডাৰ্ড নন ষ্টেণ্ডাৰ্ডটো আমি ভালদৰে বুজি পালোঁ। এতিয়া নেক্সট কনচেপ্টটোলৈ আহিছোঁ। এতিয়া চোৱা, কম্পেৰিজন কেনেকৈ কৰিব পাৰোঁ আমি ডাইচৰ মাজত। মই 2টা ডাইচ লৈছোঁ, আপোনালোকে 3টাও ল'ব পাৰে, 4টাও ল'ব পাৰে, এইটো ডিপেণ্ড কৰিব। ঠিক আছে? ৱেন ওৱান ছাৰফেচ নাম্বাৰ ইজ কি কমন, মানে যেতিয়া ডাইচত কি এটা নাম্বাৰ কমন থাকিব। বুজি পাইছে? ইয়াত চোৱা, 1টো কমন হৈ আছে, ইয়াতো আছে, ইয়াতো আছে। চ' এটা নাম্বাৰ কমন হৈ আছে নে দুটাতে? এনেকুৱা যদি কমন হৈ থাকে, তেতিয়া আমি অপজিট নাম্বাৰ কেনেকৈ ফাইণ্ড কৰিব পাৰোঁ ডাইচৰ? ত' তাৰ কাৰণে আমি কি কৰিব লাগিব? কমন নাম্বাৰটো প্ৰথমে ধৰিব লাগিব। কমন নাম্বাৰটো লোৱাৰ পাছত আমি এই ডাইচটো কি ক্লকৱাইজ নহ'লে এণ্টি ক্লকৱাইজত কি কৰিব লাগিব? ঘূৰাব লাগিব। বুজি পাইছে? ক্লকৱাইজ যদি ইয়াক লৈ যাওঁ, তেন্তে ইয়াকো আমি ক্লকৱাইজ লৈ যাব লাগিব। এইটো আপোনালোকৰ কথা। চ' মই চাব, ইয়াত ক্লকৱাইজত লৈ যাম এই ডাইচটো আৰু এইটো। এতিয়া কমন নাম্বাৰটো কোনটো? 1। চ' 1ক ধৰিব লাগিব। 1ৰ পাছত কি আহিব? 2 আহিব, ক্লকৱাইজত লৈ গ'লে, হয়নে নহয়? 1ৰ পাছত 2 আহিব, তাৰপাছত 3 আহিব। চ' 1 2 3 প্ৰথম ডাইচৰ পৰা এইটো পালোঁ। ছেকেণ্ড ডাইচত কি হ'ব? 1ৰ পাছত 4 5। চ' 1 4 5। বুজি পাইছে এইটো? এতিয়া চোৱা, 3ৰ তলত থকাটো 3ৰ অপজিট হ'ব। বুজি পাইছে? 3ৰ অপজিট কি? 5।
চ' 3ৰ অপজিটটো সুধিলে কি ক'ম আমি 5 বুলি ক'ম 2ৰ অপজিট কিমান 4 হ'ল বা 4ৰ অপজিট কি সুধিলে 2 ক'ম ওলোটাকেও ক'ব পাৰি মানে এতিয়া কথাটো হ'ল 1ৰ অপজিট কি হ'ব কাৰণ নিজে নিজৰ কেতিয়াও অপজিট হ'ব নোৱাৰে এইটো মনত থ'ব 1ৰ অপজিট 1 হ'ব পাৰে জানো নোৱাৰে নহয় ইয়াত চোৱা 1টো কি হৈ আছে চেম চ' 1ৰ অপজিটটো আমাক লাগে এতিয়া কি হ'ব তাৰ কাৰণে আপোনালোকে এটা কথা মনত থ'ব 3ৰ অপজিট 5 হৈ গ'ল 2ৰ অপজিট 4 হৈ গ'ল এইকেইটাটো হৈ গ'ল হয়নে নহয় চ' এতিয়া থাকিল কি নাম্বাৰ যিটো নাম্বাৰ থাকি যায় হয় নহয় যিটো নাম্বাৰ থাকি গ'ল সেই নাম্বাৰটো এই কমন নাম্বাৰটোৰ অপজিট হৈ যাব মানে 1ৰ অপজিট কি হ'ব 6 হ'ব ন কাৰণ চোৱা 2 3 4 5টো হ'ল এতিয়া কি থাকিল 6 থাকিলে সেই থাকি যোৱাটোৱে ইয়াৰ কি হৈ যাব অপজিট হৈ যাব বুজি পাইছে চ' 1ৰ অপজিট কি হ'ব 6 বা 6ৰ 1 এণ্ড কণ্ডিশ্যনটো কি কৈছে আমাক when two surface number are common মানে দুটা সাৰফেস নাম্বাৰটো কি হ'ব লাগিব কমন তেতিয়া আমি অপজিট নাম্বাৰটো কেনেকৈ ফাইন কৰোঁ চ' ইয়াত চোৱা এই ডায়াগ্ৰামটো দুটা ডাইচ দিয়া আছে হয়নে নহয় ইয়াত কি 2 3 ইয়াতো আছে 2 3 ইয়াতো আছে মানে দুটা নাম্বাৰ কমন আছে নাই চ' দুটা নাম্বাৰ যদি কমন থাকে তেতিয়া আমি এই কমন নাম্বাৰটো আমি গুচাই দিব লাগে ঠিক আছে 2 3 ইয়াতো আছে 2 3 ইয়াতো আছে হয়নে চ' 2 3 2 3 যিটো কমন আছে তাক আমি আঁতৰাই দিব লাগে তে বাকী কি থাকিল 1 আৰু 4 চ' 1ৰ অপজিট কি হৈ যাব 4 হৈ যাব বুজি পাইছে 1ৰ অপজিট কিমান 4 1ৰটো আমি গম পাই গ'লো 4 বুলি কিন্তু যদি আপোনাক সুধে 2ৰ অপজিট কি বা 3ৰ অপজিট কি তেতিয়া আমি কেনেকৈ উলিয়াম 2ৰ অপজিট কি হ'ব চ' অপজিট নাম্বাৰ কেতিয়াও একেলগে নাথাকে হয়নে নহয় 2ৰ অপজিট 2ৰ তলত থাকিব আমি এটা কথা জানো যে 2ৰ অপজিট কেতিয়াও কি হ'ব নোৱাৰে 3 আৰু 1 হ'ব নোৱাৰে কাৰণ এই দুটা একেলগে আছে হয়নে নহয় চ' 2ৰ অপজিট 4ও হ'ব নোৱাৰে চ' ইয়াত 2ৰ লগত 4ও আছে মানে আমি এটা কথা গম পাওঁ 2ৰ অপজিট কি হ'ব নোৱাৰে 3 হ'ব নোৱাৰে 2ৰ অপজিট 1 হ'ব নোৱাৰে আৰু 2ৰ অপজিট 4 হ'ব নোৱাৰে তো বাকী কি থাকিল 5 নহ'লে কি 6 বুজি পাইছে মানে 2ৰ অপজিট 5ও হ'ব পাৰে 6ও হ'ব পাৰে দুটাৰ ভিতৰত এটা হ'ব আৰু বুজি পাইছে আমি 100% কি ক'ব নোৱাৰোঁ আৰু যদি 3ৰ অপজিটটো সোধে কিমান হ'ব 3ৰ অপজিট 2 হ'ব নোৱাৰে 3ৰ অপজিট কি 1 হ'ব নোৱাৰে আৰু 3ৰ অপজিট 4 হ'ব নোৱাৰে মানে 3ৰ অপজিটটো কি হ'ব 5 নহ'লে কি হ'ব 6 হ'ব চ' বুজি পাইছে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এতিয়া আমি কুৱেশ্যনলৈ আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ which digit will appear on the face opposite to the face with number 4 মানে আমাক কি উলিয়াব দিছে 4ৰ অপজিট নাম্বাৰটো উলিয়াব লাগে চ' ডাইচটো আমাক দিয়া আছে এতিয়া চোৱা এই দুটা ডাইচত এটা নাম্বাৰ কমন আছে নাই 3টো কমন হৈ আছে ইয়াতো আছে চ' আমি কি কৰিম এটা নাম্বাৰ যদি কমন থাকে তেন্তে আমি তাক ধৰি কিনি ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ লৈ যাব লাগিব হয়নে নহয় চ' 3টো কমন সেইকাৰণে মই 3টো লৈ লৈছোঁ ক্লকৱাইজত ঘূৰাম ইয়াকো চ' 3ৰ পাছত কি 1 আহিব তাৰপিছত কি আহিব 2 আহিব হ'ল ঠিক তেনেকৈ 3 পাছত কি ইয়াত 5 তাৰপিছত কি আহিব 6 আহিব হয়নে নহয় ক্লকৱাইজত গ'লে 3 5 6 চ' ইয়াত এতিয়া চোৱা 2ৰ অপজিট কি 6 হৈ গ'ল হয়নে 1ৰ অপজিট কি হৈ গ'ল 5 হৈ গ'ল 3ৰ অপজিট 3 হ'ব পাৰে জানো নোৱাৰে নহয় কেতিয়াও আমাক এতিয়া কি সুধিছে 4ৰ অপজিট হয়নে নহয় থাকিল কি 2তো 6 হৈ গ'ল 1ও গুচি গ'ল 2ও গুচি গ'ল 5ও গুচি গ'ল 6ও গুচি গ'ল কি থাকিলে 4 থাকিলে হয়নে নহয় 4 থাকিলে চ' 4ৰ অপজিট কি হৈ যাব 3 হৈ যাব বুজি পাইছে কাৰণ চোৱা 4টো ইয়াত নাই নহয় যিটো নাথাকে সেইটোৱে কি এই কমন নাম্বাৰটোৰ কি হৈ যায় অপজিট হৈ যায় গতিকে আমাক 4ৰ অপজিটটো সুধিছে কি হ'ব এনচাৰ 3 মানে অপশ্যন নাম্বাৰ এ নেক্সট কুৱেশ্যনটো চাব টু পজিশ্যন অফ এ ডাইচ আৰ শ্বন বিল' আমাক কেইটা ডাইচ দিয়া আছে দুটা হয় নে নহয় পজিশ্যন দুটা দিয়া আছে which number will appear on the face opposite to the face with the number 5 মানে আমাক কি 5ৰ অপজিটটো সুধিছে হয়নে নহয় চ' চোৱা ইয়াত এই ডাইচত কোনটো কমন হৈ আছে ছিংগল একটা কমন হৈ আছে চোৱা 3টো কমন আছে নাই চ' কমনটোক আমি ধৰিব লাগে বুজি পাইছে 3টো কমন আছে ইয়াতো গতিকে আমি 3ৰ পৰা কি ক্লকৱাইজ লৈ যাম 3ৰ পাছত কি আহিব 5 1 ইয়াত কি হ'ব 3ৰ পাছত 6 2 মানে 3 6 2 এতিয়া চোৱা আমাক সুধিছে 5ৰ অপজিট কি পালোঁ আমি 6 পালোঁ চ' পাই গ'লোচোন আমাৰ এনচাৰটো হয়নে নহয় 5ৰ সুধিছিলে 5ৰ কি হ'ব 6 চ' কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন নাম্বাৰ চি থাৰ্ড নাম্বাৰ কুৱেশ্যনটোত কি কৈছে হাউ মেনি পইণ্টছ উইল বি অন দ্য ফেচ অপজিট টু ইন ফেচ হুইচ কণ্টেণ্ট 2 পইণ্ট মানে দুটা ডট থকাৰ কি অপজিটটো আমাক সুধিছে হয়নে চ' ফাৰ্ষ্ট দুটা ডায়েগ্ৰামটো আমি প্ৰথমে চাম এই দুটা ডাইচত কিবা কমন আছে নেকি চোৱা
ইয়াত 2 আছে, ইয়াত 2 নাই, ইয়াত 3 আছে, ইয়াত নাই, ইয়াত 5 আছে, ইয়াতো 5 আছে। গতিকে আমাক এটা কমনটো আমি পাই গ'লোঁ। যদি আমি কমন এটা পালোঁ তেন্তে আমাৰ টেনশ্যন নাই, আমি এনচাৰটো কি উলিয়াব পাৰিম ডাইৰেক্টলি। বাকী ডাইচটো আমি চেক নকৰিলোঁ, আমাৰ কি এনচাৰটো আহি যাব ইয়াৰ পৰাই, এই দুটাৰ পৰা আমাৰ এনচাৰটো আহিব, হয়নে নহয়? চ' কোনটো কমন হৈ আছে? 5। মই 5টো লৈ লৈছোঁ, মই সংখ্যাত লিখিছোঁ 5টো। ক্লক ৱাইজত নিলে 5ৰ পাছত 3 আহিব, 2 আহিব, হয়নে? ইয়াৰ পৰা কি হ'ব? 5ৰ পাছত 4 আহিব, তাৰপৰা কি 6, 5, 4, 6। চ' আমাক সুধিছে 2ৰ অপজিট কি আহিলে? 6। কাৰেক্ট এনচাৰ অপশ্যন নাম্বাৰ ডি। আপোনালোকে অকল এই দুটাই ডায়েগ্ৰাম পৰাই যে কৰিব লাগে এইটো কথা নহয়, আপোনালোকে যিকোনো দুটাত কমন পালে হ'ল। চোৱা লাষ্টৰ দুটাটো যদি আমি চাওঁ, ইয়াত কি কমন আছে? চোৱা 1 কমন হৈ আছে নে? ইয়াতো 1 আছে, ইয়াতো 1 আছে। চ' ইয়াৰ পৰা আমি এনচাৰটো উলিয়াব পাৰিম। যদি আমি এইটোৰ পৰা আমি এনচাৰটো উলিয়াওঁ কি হ'ব? 1টো লৈছোঁ কমনটো, ক্লক ৱাইজত গ'লে 2, 3, হয়নে? এইটো ল'লে কি হ'ব? 1ৰ পাছত 6, 4, 6, 4। চ' ইয়াতো 2ৰ অপজিট কি আহিছে? 6 আহিছে। চ' আপোনালোকৰ কথা, আপোনালোকে মুঠতে ফাইন কৰিব জানিলে হ'ল। চ' কাৰেক্ট এনচাৰ অপশ্যন নাম্বাৰ ডি। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 পজিশ্যন অফ এ ডাইচ ইজ গিভেন, হুইচ ডিজিট উইল এপিয়াৰ অন দ্য অপজিট ফেচ অফ 4। মানে 4ৰ অপজিট নাম্বাৰটো আমাক উলিয়াব কৈছে। চ' এই দুটা ডাইচত কি কমন হৈ আছে? 4 কমন। চ' কমন নাম্বাৰটোৰ অপজিট সদায় কি হয়? ইয়াত দেখি নোপোৱা নাম্বাৰটোৱে অপজিট হয়, হয়নে নহয়? এতিয়া 4ৰ অপজিট কি হ'ব পাৰে চোৱা? 1টো হ'ব নোৱাৰে কেতিয়াও, 3ও হ'ব নোৱাৰে, কাৰণ অপজিট নাম্বাৰ একেলগে কেতিয়াও নাথাকে ন। চ' 4ৰ অপজিট কি হ'ব নোৱাৰে? মই লিখি দিছোঁ ইয়াত। 1 হ'ব নোৱাৰে আৰু 3 হ'ব নোৱাৰে, 4ৰ অপজিট কি 6 হ'ব নোৱাৰে। চ' বাকী কি থাকিল? 1, 3, 6টো হ'ব নোৱাৰে, গতিকে কি থাকিলে? 2 আৰু 5, মানে 2 নহ'লে 5 হ'ব। 4ৰ কি অপজিট। চ' কাৰেক্ট এনচাৰ কি? অপশ্যন নাম্বাৰ বি। আজিৰ ভিডিঅ'টোৰ একেবাৰে লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। 3 পজিশ্যন অফ এ ডাইচ আৰ গিভেন, হুইচ ডিজিট উইল এপিয়াৰ অন দ্য অপজিট ফেচ অফ 1। মানে 3টা পজিশ্যন দিয়া আছে ডাইচৰ, আমাক 1ৰ কি অপজিট নাম্বাৰটো উলিয়াব দিছে। এতিয়া চোৱা ইয়াত 1 আছে, হয়নে? 1ৰ বাদ দি কি আছে? 2, 4 আছে, ইয়াতো 2, 4 আছে। আমি অকণমান আগত কনচেপ্টত কি শিকিছিলোঁ? ডাইচৰ দুটা যদি ফেচ নাম্বাৰ কমন থাকে, সেই কমন নাম্বাৰটোক আমি বাদ দি কিনি বাকী থকা নাম্বাৰ দুটা সদায় কি অপজিট হয়, হয়নে নহয়? ইয়াত 4, 2 আছে, মই কাটি দিলোঁ ইয়াৰ পৰা, 2, 4 ইয়াতো কাটি দিলোঁ। কি থাকিলে? 1 আৰু 6। মানে 1ৰ অপজিট কি হৈ গ'ল? 6 হৈ গ'ল ন, ডাইৰেক্টলি আহি গ'ল। চ' 1ৰ সুধিছিলে, আমাৰ এনচাৰ কি হ'ব? অপশ্যন নাম্বাৰ ডি। বুজি পাইছে? বা আপোনালোকে চোৱা এটা নাম্বাৰ কমন বিচাৰিও আপোনালোকে ক্লক ৱাইজ বা এণ্টি ক্লক ৱাইজত ওলাব পাৰে এনচাৰটো। কিন্তু এইটো একেবাৰে উলিয়াই আছিলে, সেইকাৰণে মই ডাইৰেক্টলি কৰি দিলোঁ। নহ'লে আপোনালোকে চাব কমন এটা বিচাৰক। লাষ্ট দুটা ডায়েগ্ৰামত কিবা কমন আছে নেকি চাব? কমন নাই ন, এটাও কমন নাই। চ' ইয়াৰ পৰা আমি উলিয়াব নোৱাৰোঁ। এই দুটা ডায়েগ্ৰামত কিবা কমন আছে নেকি? 6 আছে, হয়নে? চ' ইয়াৰ পৰা আমি উলিয়াব পাৰোঁ। ছাপ'জ যদি আমি ক্লক ৱাইজত কৰোঁ এই দুটাৰ পৰা, ইয়াতো 6, ইয়াতো 6। 6ৰ পাছত কি হ'ব? 2, 4। ইয়াত কি হ'ব? 6ৰ পাছত 5, 3, 5, 3। 4ৰ অপজিট 3 হৈ গ'ল, 2ৰ অপজিট 5 হৈ গ'ল। এতিয়া বাকী কি নম্বৰ থাকিলে? 2, 3, 4, 5 হৈ গ'ল। কি থাকিলে? 1 থাকিলে, হয়নে? 1টো কি হৈ যাব? এই কমন নাম্বাৰটো কি হৈ যাব? অপজিট, মানে 6ৰ অপজিট কি হ'ব? 1 হ'ব। চ' এনেকৈ উলিয়াব পাৰোঁ আপোনালোকে, বাট এইটো ডাইৰেক্টলি আমাৰ ওলাই আছে ইজিকৈ। চ' যিটো ইজি এইটো আপোনালোকে ফ'ল' কৰিব। চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ মই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।